নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ সিগনেল আসাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইটামান ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। কৰোনাৰ সংহাৰ 24 ঘণ্টাত 3.53 লাখ লোক নতুনকৈ আক্ৰান্ত, 2812 জন লোকৰ মৃত্যু। দেশত এতিয়ালৈকে 1,43,04,382 জন লোক অসুস্থ হৈছে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৱে দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মহাৰাষ্ট্ৰ আৰু দিল্লীত লকডাউনৰ পিছতো কৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা তথ্য অনুসৰি কৰোনাৰ নতুন ঘটনা পোহৰলৈ অহাৰ পিছত দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 1,73,13,163 জনলৈ। বিগত 24 ঘণ্টাত কৰোনাত 3,52,991 জন লোক আক্ৰান্ত হৈছে। মৃত্যু হৈছে 2,812 জন লোকৰ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে দেশত এতিয়ালৈকে 1,43,04,382 জন লোক সুস্থ হৈছে। বৰ্তমান 28,13,658টা সক্ৰিয় ঘটনা আছে। বিগত 24 ঘণ্টাত হোৱা মৃত্যুৰ সংখ্যাক ধৰি এতিয়ালৈকে 1,95,123 জন লোকৰ মৃত্যু হৈছে দেশত। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে সঠিক পদক্ষেপ নল'লে 2 মে'ত ভোট গণনা বন্ধ, আয়োগক সতৰ্ক কৰি দিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। আয়োগৰ বিষয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিত বুলি মন্তব্য কৰিছিল মাদ্ৰাজ হাইকোৰ্টৰ প্ৰধান বিচাৰপতি সঞ্জীৱ বেনাৰ্জীয়ে। দেশত কৰোনাত দ্বিতীয় ঢৌৰ অগ্ৰহাৰী ৰূপ, আতংকিত দেশবাসী, বাঢ়িছে আক্ৰান্তৰ সংখ্যা। দিল্লীত প্ৰতি ঘণ্টাত মৃত্যুবৰণ কৰিছে 12 জনকৈ কৰোনাত আক্ৰান্ত ৰোগীয়ে। ক্ৰমান্বয়ে দেশত বহু কেইখন ৰাজ্যত অধিক অৱনতি ঘটিছে পৰিস্থিতি। দেশত কৰোনাৰ পৰিস্থিতিৰ অৱনতিৰ বাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। কৰোনা পৰিস্থিতি অৱনতিৰ বাবে একমাত্ৰ দায়ী নিৰ্বাচন আয়োগ, আজি এই মন্তব্য কৰিছে মাদ্ৰাজ হাইকোৰ্টে। কেৱল ইমানেই নহয়, আয়োগৰ বিষয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিত বুলি মন্তব্য কৰিছে মাদ্ৰাজ হাইকোৰ্টৰ প্ৰধান বিচাৰপতি সঞ্জীৱ বেনাৰ্জীয়ে। লগতে নিৰ্বাচন আয়োগৰ সতৰ্ক কৰি মাদ্ৰাজ হাইকোৰ্টে জনাইছে যে ভোট গণনাৰ দিনা কৰোনা বিধি মানি চলিবলৈ কি ব্যৱস্থা হাতত লৈছে সেই বিষয়ে 30 এপ্ৰিলৰ ভিতৰত আদালতত জনাব লাগিব কমিছনে। অন্যথা 2 মে'ত ভোট গণনা আদালতে বন্ধ কৰি দিব বুলি সতৰ্ক কৰি দিছে মাদ্ৰাজ হাইকোৰ্টে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অহা সপ্তাহত ৰাজ্যত কৰোনা ৰোগীৰ বৃদ্ধিৰ সম্ভাৱনা। কোন কোন জিলাত বন্ধ থাকিব বিদ্যালয়? সংবাদমেলত কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কৰোনাৰ ভেকচিনৰ সন্দৰ্ভত কি ক'লে মন্ত্ৰী হিমন্তই? ৰাজ্যত বাঢ়িছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। দ্বিতীয় ঢৌৰ কৰোনা সংক্ৰমণক প্ৰতিহত কৰিবলৈ এতিয়া দিন-ৰাতি একাকাৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। তাৰ মাজতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। কোন কোন জিলাত বন্ধ থাকিব বিদ্যালয়? যিকোনো জিলাতে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই 100 ঘৰ স্পৰ্শ কৰিলে বিদ্যালয়ৰ 8ষ্ঠ শ্ৰেণীলৈকে বন্ধ হ'ব। এই পৰ্যন্ত চিৰাং, বিশ্বনাথ, বাক্সা, দক্ষিণ শালমাৰা, চৰাইদেউ, ৱেষ্ট কাৰ্বি আংলং জিলাক বাদ দি বাকী জিলাসমূহত ক্লাছ 8লৈ বন্ধ থাকিব। হিমন্ত বিশ্ব শৰ্মাই জনায় যে ৰাজ্য চৰকাৰে নতুনকৈ 12,000 ৰেমডিচিভি ভেকচিন ক্ৰয় কৰিছে। বৰ্তমান 25,000 ৰেমডিচিভি আছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে ভাৰতে যেনেদৰে আমাক সহায় কৰিছিল, প্ৰয়োজনৰ সময়ত আমিও সহায় কৰিম, সহায়ৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ। দেশত কৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে কেইবাখনো ৰাষ্ট্ৰই। ভাৰতত কৰোনাই ত্ৰাসৰ সৃষ্টি কৰিছে। মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জয় বাইডেনক ভাৰতক সহায় কৰাৰ কথা কৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটৰ জৰিয়তে কয় যে মহামাৰীৰ আৰম্ভণিতে যেতিয়া আমাৰ হাস্পতালসমূহত হেঁচাত আছিল, ভাৰতে সেই সময়ত যিদৰে সহায় আগবঢ়াইছিল, ঠিক তেনেদৰে প্ৰয়োজনৰ সময়ত আমিও ভাৰতক সহায় কৰাৰ বাবে প্ৰতিবদ্ধ। উল্লেখ্য যে বাইডেনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক সলিভানে ইয়াৰ আগতে এক টুইট কৰি কৈছিল যে ভাৰতত বৃদ্ধি হোৱা কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰ লগত আলোচনা কৰিছে। তেওঁ লিখিছিল যে আমেৰিকাই এই সময়ত ভাৰতৰ জনসাধাৰণৰ লগত আছে আৰু আমি অধিক সহায় কৰিম। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ডুবাইত বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং বুৰ্জ খলিফাত উজ্জ্বলিত হৈ উঠিল ভাৰতীয় পতাকাৰে। ভাৰতৰ ক'ভিড পৰিস্থিতিৰ সৈতে সংগতি ৰাখি মহামাৰী বিধিৰ সৈতে ভাৰতে দিয়া যুঁজক সমৰ্থন জনাবলৈ গগনচুম্বী অট্টালিকাটোক এইদৰে 3টা ৰং আৰু অশোক চক্ৰেৰে উজ্বলাই তোলা হয়। ভাৰতীয় পতাকাৰে উজ্জ্বলি উঠিল বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং ডুবাইৰ বুৰ্জ খলিফা। কিয়? সোমবাৰে স্পষ্ট কৰা এটা টুইটত আবু ধাবি স্থিত
ভাৰতীয় দূতাবাসে এটা 17 ছেকেণ্ডৰ ভিডিঅ' শ্বেয়াৰ কৰে। ভিডিঅ'টোত দেখা যায় যে বুৰ্জ খালিফাত ভাৰতীয় পতাকাৰ উপৰিও #ষ্টে ষ্ট্ৰং ইণ্ডিয়া শীৰ্ষক এটা বাৰ্তাও লিখা হৈছে। টুইটত ভাৰতীয় দূতাবাসে সংযুক্ত আৰব এমিৰেটছক ভাৰতৰ বন্ধু হিচাপে উল্লেখ কৰিছে।